সদায় সদায় খুৰী কিমান কিয় মাৰি থাকে খুৰা? সেইবোৰ মোৰ কথা, তই ভিতৰত যা। মায়ে কি খুৰী আৰু পূজা কৰি যৌতুকতটো একো এটা আনিব নোৱাৰিলে, এতিয়া 50,000 টকা এটা খুজিছো, সেইটোও আনিব নোৱাৰে। এখন বৰ বৰ কথা ক'বলৈ লৈছ, মনে মনে থাক তই। বৌ, আজি ভাতটো আপুনি বনাব নেকি? মই নেল পলিচ লগাই আছোঁ, দেখা নাই নেকি? নিজে বনাই গৈ যা, হাতত মেহেন্দি লগাই থোৱা নাই নহয়। নহয় বৌ, এখেতে যে মাৰিছিলে গাটো খুব বিষাইছে। খুব মাৰিব লাগে, মই দেখা নাই যৌতুকত কিমানবোৰ বস্তু আনিছোঁ। ঐ ৰমেন, ক'তনো আছো? আছোন ওলাই আহ। পলাক দেখোন না বহি। খুৰীদেউ ৰমেন নাই নেকি? নাই বোৱাৰী ঘৰৰ পৰা বাইক এখন দিছে যে ৰমেনে নাতিটোক শিকাবলৈ লৈ গৈছে। এইফালে আছোন, এইফালে ঘৰৰ পৰা বাইক দিলে, তোৰ ঘৰৰ পৰা আজিলৈকে কি ডাল দিলে? ক'ৰ পৰানো দিব? ঘৰৰ অৱস্থা পাতি দেখোন তুমি জানাই। তই দেখোন মোৰ কথাৰ ওপৰত কথা কৈছ, তোৰ কাজি মই। কিন্তু আপুনি বাৰ লগত এনেদৰে সদায় অত্যাচাৰ কৰে। কিন্তু আপুনি এনেকুৱা বুলি মই সপোনতো ভবা নাছিলোঁ। খবৰ নিদিয়াকৈ আহিলা যে? খবৰ দি অহা হ'লে আপোনালোকৰ এনেকুৱা সত্য গমেই নাপালোঁ হয়। আপোনালোকতো এগৰাকী নাৰী, আপোনালোকে আমাৰ বাৰ লগত এনেকুৱা কৰিবলৈ কেনেকৈ সাহস কৰিব? মই এতিয়াই পুলিচ মাতিম, আপোনালোকক পুলিচেহে শিকাব। নালাগে ভণ্টি, যি হ'ল হৈ গ'ল, বাদ দে আৰু এইবোৰ। দেখিছে, আপোনালোকে ইমানখিনি কৰাৰ পাছতো মোৰ বাইদেৱে আপোনালোকৰ কথা কিমান ভাবিছে। আগলৈ আৰু কেতিয়াও আমাক ক্ষমা কৰি দিয়ে। আৰু শুনক, আপোনালোকে কেতিয়াও মানৱতা বোলা বস্তুটো নাপাহৰিব। নমস্কাৰ। সমাজত চলি থকা এটি বাস্তৱ ঘটনা পোহৰলৈ আনিবলৈ আমি আমাৰ চুটি ছবিখন আগবঢ়ালোঁ। আমি আমাৰ ভিডিঅ'টোৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছোঁ যে যৌতুক লোৱাটো এটা অপৰাধ আৰু যৌতুক দিয়াজনো সিমানেই অপৰাধ। যৌতুকৰ অত্যাচাৰত যৌতুক নিদি আইনৰ ওচৰ চাপক, কাৰণ আইনৰ চকুতো যৌতুক লোৱাটো তিমানেই অপৰাধ।